নমস্কাৰ শুভাকাংক্ষীসকল, কেইদিনমান পাছত মোৰ এটি অন্য মিনি ব্লগলৈ সকলোকে স্বাগতম। আমি আজি পামলৈ আহিছিলোঁ। ভাবিলোঁ পামৰ বাৰীখনকে আপোনালোকক দেখুৱাওঁ। ইয়াত বহুতো শাক পাচলি আৰু ফল মূলো আছে দেই। এয়া তিল ফুলিছে আৰু কিছুমান গুটিও হৈছে দেই। ইয়াতে কল, নেমু, বহুতো আৰু কিবা কিবি আছে। এই মেঘখিনি চাওকচোন। এয়া অমিতা। সৰু গছজোপাতে কেইবাটাও অমিতা লাগিছে। এজোপা ফুলগছজোপা মৰিয়ে গৈছে। তাতে কেইটামান ভুল ওলাল আৰু মই ঘৰলৈ লৈ আহোঁ বুলি ফুলকেইটা ছিঙি ল'লোঁ। এয়া পদিনাবোৰ মাজে সময়ে চিকুণাই থাকিব লাগে। তাতে বনবোৰ যদি চাফা কৰি দিয়ে লহপহকৈ বাঢ়ি আহে। শাহুমায়ে পদিনাবোৰ চিকুণাই আছিল আৰু মই কেইটামান জলকীয়া ঘৰলৈ লৈ আহোঁ বুলি ছিঙি ল'লোঁ। এয়া পথাৰৰ সোণোৱালী ধানবোৰ আৰু ঘৰলৈ আহোঁতে ৰাতিয়েই হ'ল। এদিন আপোনালোকক মই পুখুৰীটোও দেখুৱাম দেই।